আমি এটা পৰি থকা পালোঁ কিন্তু বেয়া গাইছিটো আমি নতুনকৈ আনিলোঁ এইটো নতুন এটা বস্তু আনিছোঁ চবক আনবক্সিং কৰোঁ ইয়াত চবক আনবক্সিং 1 2 3 कैसा लगा मेरा मजाक আমাৰ uncut vlogs হাই মারা পাম দিব সে সাকাখন পাম দেব তাই নিবা দে 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 নিবা হ্যাঁ সো মই মোৰ এই লকডাউন সময়টো মানে যোনটো কৰোনাৰ সময় এতিয়া সো কাৰণ স্কুলটো আমাৰ একেবাৰে বন্ধ দিছিনো ক্লাছ 8 লৈকে বন্ধ মানে ক্লাছ 10 লৈকে বন্ধ সো মই ইয়াতে এইবোৰ গেম খেলি আছোঁ মাই টকিং টমত গৈছোঁ গাইজ ইয়ে মানে কৰোনাৰ এই জীৱন বৰিং জীৱন ইয়ে কয় তো খেলি আছোঁ তো মই মোৰ কৰ্ণাৰ এই যোনটো কৰোনা এতিয়া চলি আছে তাত মই যোনটো গেম খেলি আছোঁ এইটোৱে আৰু 2048 গেম হয় আপোনালোকে খেলিব পাৰে তো মানে ইয়াতে যোনটো এটা ডাঙৰ নাম্বাৰ যোনটো থাকে সেইটো হৈছে আপোনাৰ 2048 আৰু ডাঙৰ নাম্বাৰটো 2048টো ওলাব লাগিব তেতিয়া আপুনি মানে গেমটোত কি হয়তো নাজানো কাৰণ মই এতিয়ালৈকে 2048 লৈকে যাই পোৱা নাই মানে অ'কে তো মই মানে অলপ এই লেকচাৰ দি আছিলোঁ মানে যোনটো এই ডেইলি ভ্লগ চিৰিজ কৰি আছোঁ আই এম ৰিয়েলি এনজয়িং ইট কাৰণ যোনটো মানে বহুত ভাল লাগে কৰি কাৰণ বৰ নহওঁ কাৰণ যেতিয়া এতিয়া কৰোনাৰ সময় তো কি হয় স্কুলটো বন্ধ যেনেকৈ কৈছোঁ তো স্কুলত যোৱা নাযায় টিউশ্যন পেৰেণ্টছে এলাউ নকৰে যাবলৈ তো এইবাবে ঘৰত থাকিনো কি কৰিম চ' এইবাবে ভিডিঅ' কৰোঁ এডিট কৰোঁ সেয়াই আৰু জীৱন তাৰপিছত পঢ়া যায় ন ৰাতিপুৱা আৰু ইভিনিং এতিয়া ক্লাছ আছে চাগে আৰু এতিয়া 4টামান এটা ক্লাছ আছে সেইটো কৰিব লাগিব কম্পিউটাৰ যি হওক নহওক মই আগতে ইউজ কৰিছিলোঁ এডবে প্ৰিমিয়াৰ প্ৰ' বাট লেপটপটো অলপ অপাৰেটিং ছিষ্টেমৰ প্ৰব্লেম হোৱাৰ বাবে এতিয়া কাইনমাষ্টাৰ ইউজ কৰি আছোঁ আৰু আপোনালোকেও কাইনমাষ্টাৰ ইউজ কৰিব পাৰে যদি আপোনালোকে ফোনত এডিটিং কৰিব বিচাৰে কাৰণ যোনটো কাইনমাষ্টাৰতে যোনটো এডিটিং কৰি পাইছোঁ একদম মানে বঢ়িয়া পাওঁ এডিট কৰি চাওঁ আজিৰ দিনটোত কি কৰিব পাৰোঁ আৰু আজিৰ এই ভ্লগটোত বহুত মানে যোৱাকালিৰ ये मुंह से सुपारी निकाल के बात कर रहे बाबा দিনৰ ফুটেजेस আছে তো সেইবোৰ আপোনালোকে চালে জানো আৰু মানে আকাশৰ যোনটো টাইমলেছ এটা উঠাব লাগে যোনটো এটা ফুটেजेस হৈ আছে ন আকাশৰ ফুটেজ অলছ মানে বহুতখিনি ভাল লাগি আছে চ' এতিয়া তাৰ কাৰণে আপোনালোকে এতিয়া টাইমলেছ ओके गाइज এতিয়া পুৰা লাঞ্চ কৰি ল'লোঁ মই আৰু এতিয়া মানে আকাশখন একেবাৰে মানে এতিয়া ভিজিবিলিটি নাই মই নাইকিয়া হৈ গৈছোঁ মানে একেবাৰে চব ক্লিয়াৰ হৈ গৈছে তো যি হওক নহওক লাইক টাইমলেছ এটা শ্বুট কৰিলোঁ টাইম লেপছটো মানে কেনেকৈ জানে কেতিয়াবা বহুত দুখ লগা হৈ যায় টাইম লেপছ মানে বহুত কষ্ট কৰি এটা মানে বহুত 1 ঘণ্টা 2 ঘণ্টা 10 মিনিট সেনেকৈ ৰখি এটা যেতিয়া আমি ক্লিপ ল'ব যাম তাৰপিছত যেতিয়া আপোনাৰ টাইম লেপছত যোনটো এটা ফৰ্মেট হৈ আহে এটা স্পীডত তেতিয়া মানে পূৰা ছেকেণ্ডত আহি যায় সেইটো মানে বহুত দুখ লাগে মানে এই টাইম লেপছটো উঠাৰ সময়ত বিৰাট দুখ লাগে মানে সেইবাবে বাট যোনটো এনজয়মেণ্ট এটা পোৱা যায় ন সেইটো মানে একদম মাইণ্ড ব্লয়িং আৰু এতিয়া মই ভৰিখন ধুবলৈ আহিছোঁ সেইটো অনুকৈ দিওঁ আৰু
So okay guys, যদি ভিডিওটো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, যে ইণ্টাৰনেট চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, চ' ডেট আপোনালোকে যেন আৰু কাষত থকা ঘণ্টি বেলটো টিপি দিব, ঘণ্টি বেলটো টিপি দিব, চ' ডেট আপোনালোকে যেতিয়া মই নতুন ব্লগ আহে তো আপোনালোকে সেইটো কি আৰু নটিফিকেশ্যন পায়, আৰু যেন আপোনালোকে নটিফিকেশ্যন নাপালে সদায় যেন মোৰ চেনেলটো এবাৰ চাৰ্চ কৰি চায় কি নতুন ব্লগ আহিছে নে নাই। তো যি হওক নহওক আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি চাই ভাল লাগিছে লাইক কৰি দিবা, আৰু যদি ভাল লগা নাই ডিছলাইক এটা মাৰি থৈ যাব পাৰা, আৰু প্লাছ এটা কমেণ্ট দি দিবা আৰু মানে কি হয় এটা ভুল হৈ গ'ল, কাৰণ তেতিয়া মানে কি হয় আমি গম পাই যাওঁ আৰু আমাৰ ইটোটো ভুল হৈ গ'ল, চ' তাৰ কাৰণে আমি এতিয়া ডিছলাইক পাইছোঁ। বাট যেতিয়া নকয় ন তেতিয়া মানে অলপ প্ৰব্লেম হৈ যায়, কি কাৰণ এটা ভুলকে আমি সিটোকে কৰিবলৈ যাওঁ, আৰু যদি কিবা ইম্প্ৰুভমেণ্ট কৰিবলগীয়া আছে মোৰ তেনেহ'লে আপোনালোকে নিশ্চয় জনাব। আৰু সেই যে মই যে কৈছিলোঁ এটা গেমৰ কথা, সেইটো দিছ ইজ নট এ স্পনচাৰ, কাৰণ বহুত মানুহে মোক এতিয়া কমেণ্ট কৰিব সেইটো ইউটিউবৰ কথা পালে নেকি চ' অ'কে দিছ ইজ নট স্পনচাৰ। আৰু ঠাণ্ডাত চাইটো বহুত মানুহে আহিছিলে, বাট চবতে মানে ৰং গ'ল। এতিয়া ক্লিক বেট নিচিনা ক'ব গ'লে সেইটো মোৰ ফ্লিপকাৰ্টৰ পৰা একো গিফ্ট অহা নাছিলে, আৰু তাৰপিছত যোনটো আনকাট ভ্লগছ আহিছিলে আমাৰ তাতে মানে হাৱা ভৰাব লাগিছে যেনেকৈ আপোনালোকে দেখা পাইছে। তো অ'কে বাছ এইখিনিতে ভিডিঅ'টো সামৰি নি ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিলোঁ, আৰু ভিডিঅ'টো আপোনালোকে ক'ব কি লাম্বা হৈছে নে সৰু হৈছে, বা যিখিনিয়ে পূৰা মানে ঘৰৰ পিছপিনে শিকিছোঁ, চ' এইটো ইয়াতে অলপ ক্ৰমা কি লগাই চাম ৰ'বা, কাৰণ যদি ক্ৰমা কিটো কাম কৰি যায় ন ইয়াতে সদায় ইয়াতে মানে এটা অফিচে খুলি দিম আৰু এইখিনি জেগাত। বাট কথা ক'ব গ'লে এটা মুৰ্গী থাকে পিছপিনে, মুৰ্গী থওঁ আমি, বা যদি সেইটো হয় ন এই ইয়াতে এটা এইখিনি পূৰা এটা অফিচ বনাই দিম এনেকৈ, তাৰপিছত এইখিনিত পূৰা শ্বুট কৰি থাকিম আৰু সেইটোৱে ভাবিছোঁ আৰু বাট যি হওক নহওক। অ'কে গাইজ, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভাল পালে চাব কৰি দিবা, আৰু বাই। আৰু बी रेडी फॉर टुमारोज व्लॉग। टिल देन ड्रीम बिग, बी हैप्पी एंड स्टे होम। कोरोना का महल चल रहा है, पैंडेमिक चल रहा है।